খচৰাখন ওলাইছে ফাইনেল চূড়ান্তখন আমাৰ ২৭ৰ পৰা ৩০ তাৰিখৰ ভিতৰত। কিন্তু ইতিমধ্যে বিভিন্ন ঠাইত লগ পাই বিভিন্ন নামঘৰ কাটি যোৱাৰ প্ৰতিবাদ আৰম্ভ হৈছে। প্ৰতিবাদ কৰিব পাৰে, প্ৰতিবাদ কৰিবলৈ কথা একো নাই, কাৰণ ৰাইজে হিয়াৰিঙৰ ব্যৱস্থা কৰা হৈছে। ধুবুৰীত যেনেকুৱাকৈ চাওক, আজি ধুবুৰীত মই ইয়াত নিজে আছোঁ, মই যে ২৩, ২৪, ২৫ তিনিদিনৰ মানুহৰ হিয়াৰিং ল'ব, আৰু হিয়াৰিং লোৱাৰ পিছত ইতিমধ্যে ৰাজনৈতিক দলবোৰৰ লগত সভা কৰিছে। তাৰপিছত আকৌ গাৰ্জেন মিনিষ্টাৰৰ নেতৃত্বত একোখন মানে সভা কৰাৰ পিছত হিয়াৰিঙত যিখিনি ফাইণ্ডিংছ পোৱা গৈছে, কাৰণ আমি পঞ্চায়ত বা আমাৰ হেৰিয়ে হওক ব্লক বা জিলা, এইবোৰ আমি কিহৰ কাৰণে কৰোঁ? মানুহৰ কানেক্টিভিটিৰ কাৰণে। তাততো আমি কিবা মানে খোৱা লোৱাৰ কোনো কথা নাই। গতিকে মানুহৰ কানেক্টিভিটিৰ য'ত সুবিধা হয়, গতিকে সেইখিনি কৰাৰ ক্ষেত্ৰত আমি আগন্তুক দিনত নিশ্চিতৰ ওপৰত ৰাইজৰ যি গ্ৰিভেন্স আছে সেইখিনি গ্ৰিভেন্স আমি এড্ৰেছ কৰিম, আৰু সেই এড্ৰেছ কৰি পেলাই আমি আগন্তুক দিনত পঞ্চায়তসমূহ বা আমাৰ ব্লকসমূহ পুনৰ্গঠনৰ কাম ২৭ৰ পৰা ৩০ তাৰিখৰ ভিতৰত, কোনোবা হয়তো ২৭ তাৰিখ কৰিব, কোনোবা হয়তো ২৮তো কৰিব পাৰে, কিন্তু আমি কৈছোঁ যে ২৭ৰ পৰা আৰম্ভ কৰিব লাগে, আৰু ৩০ তাৰিখে আমাৰ যাতে সমগ্ৰ অসমৰ প্ৰতিখন জিলাত যাতে এইটো যাতে চূড়ান্ত হয় তাৰ কাৰণে ব্যৱস্থা কৰিব দিছোঁ। আৰু ২৬ তাৰিখে ২৭ তাৰিখে গাৰ্জেন মিনিষ্টাৰসকল যিহেতু চেয়াৰমেন আৰু MLA সকল যিহেতু মেম্বাৰ, আৰু যিহেতু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া থাকিব, সকলোকে লৈ পেলাই যিখন আমাৰ সমিতি বনাই দিয়া হৈছে, সেই সমিতিৰ জৰিয়তে তাত এপ্ৰুভেল দিয়া হ'ব।